মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাব নাপাহৰিব। এই ৰেচিপিটো চাগে সকলোৰে প্ৰিয়। বলক তেনেহ'লে আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই অলপমান গাহৰি মাংস বইল কৰি লৈছোঁ আৰু ইয়াত ৰেড চিলি পাউডাৰ, ধনিয়া পাউডাৰ লগতে নিমখো এড কৰিছোঁ। এতিয়া এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। এতিয়া মই অলপমান পিচি লোৱা জালুকৰ গুড়া ইয়াতো এড কৰিছোঁ। এই গোটেইখিনি এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ম যাতে গোটেইখিনি ভালদৰে মিল হৈ যায়। এতিয়া মই মাংসখিনি এনেকৈ শলা এডালত গোটেইখিনি সুমুৱাই ল'লোঁ আৰু এয়া জুইত এতিয়া পুৰি লৈছোঁ ধুনীয়াকৈ। এয়া চাওক মাংসখিনি ধুনীয়াকৈ পুৰি ল'লোঁ আৰু বেছি টাইম নালাগিলে সিজিবলৈ, যিহেতু মই ধুনীয়াকৈ বইল কৰি লৈছিলোঁ। এতিয়া এটা বিলাহী মিহি মিহিকৈ কাটি লৈছিলোঁ আৰু কেঁচা জলকীয়া দুটা, নগা ধনিয়া, আদা, নহৰু আৰু পিঁয়াজ কাটি লৈছিলোঁ। সোৱাদ অনুসৰি নিমখ এড কৰিছোঁ। লগতে ইয়াত মই কেঁচা মিঠাতেলো এড কৰিছোঁ, যিহেতু পোৰা মাংসৰ লগত কেঁচা মিঠাতেলৰ সোৱাদটো বহুত ধুনীয়া লাগে। মাংসখিনি বেছি ডাঙৰ হোৱাৰ বাবে মই এনেদৰে সৰু সৰুকৈ ভাঙি লৈছোঁ। এয়া চব ৰেডি হৈ গ'ল আজিৰ পৰ্ক চালাড। এয়া খাবলৈও টেষ্টি হৈছে। আজি যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি জনাব কেনে লাগিলে। ভিডিঅ'টো শেষৰলৈকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।